Hello friends, আজি আমি আসাম জিকেৰ ওপৰত 20টা প্ৰশ্নৰ হৈতে আপোনালোকলৈ এই ভিডিঅটো আগবঢ়ালো গতিকে প্ৰথমৰ পৰা চাই যাব ভিডিঅটো প্ৰথম প্ৰশ্ন আছে অসমৰ সৰ্বোচ্চ শৃংগটোৰ নাম কি অপচনখিনি আছে সিংহাসন কাউকাখা দাম্বকচু লাইকেই ইয়াৰ শুদ্ধ উত্তৰ হ'ব লাইকেই ই আছে ডিমা হাছাও ডিস্ট্ৰিক্টত আৰু এটো বৰাল ৰেঞ্জত অন্তৰ্গত হয় বৰাল ৰেঞ্জ আপোনালোকে জানে ব্ৰহ্মপুত্ৰ ভেলী আৰু বৰাক ভেলীক ডিভাইড কৰিছে 2 নম্বৰ প্ৰশ্ন লালা বৰাক উপত্যকাৰ কি হয় অপচনখিনি আছে বিমানবন্দৰ ৰেল জংচন পাহাৰ জলপ্ৰপাত ইয়াৰ শুদ্ধ উত্তৰ হ'ব ৰেল জংচন ই বৰাক ভেলীৰ এটা ৰেল জংচন হয় যিখন আসলতে লালা বাজাৰ বুলিও জনা যায় ই আছে হাইলাকান্দি ডিস্ট্ৰিক্টত নেক্সট কোৱেশ্চন কলিকতাৰ পৰা ঢাকা হৈ শিলচৰলৈ প্ৰথম ৰেল কেতিয়াৰ পৰা চলিছিল অপচনখিনি আছে 1850 চনত 1920 চনত 1901 চনত আৰু 1926 চনত ইয়াৰ শুদ্ধ উত্তৰ হ'ব 1950 চনত নেক্সট কোৱেশ্চন অসম ঔদ্যোগিক উন্নয়ন নিগম AIDC কিমান চনত স্থাপন কৰা হৈছিল অপচনখিনি আছে 1960 চনত 1965 চনত 1966 চনত আৰু 1970 চনত AIDC মানে আসাম ইন্ডাষ্ট্ৰিয়েল ডেভেলপমেন্ট কৰ্পোৰেচন লিমিটেড ইয়াৰ ফুল ফৰ্ম আৰু ই স্থাপন কৰা হৈছিল 1965 চনত নেক্সট কোৱেশ্চন অসমৰ ভিতৰতে দীৰ্ঘতম ৰেলপথৰ হুৰং ক'ত আছে অসমৰ ভিতৰত অপচনখিনি আছে বাগাত মাহৰত হাফলঙত আৰু মাইবঙত ইয়াৰ শুদ্ধ উত্তৰ হ'ব মাহৰত এটো আছে আপোনাৰ 1857 মিটাৰ লং হ'ব কিন্তু বৰ্তমান যদি কয় আপোনাৰ কাম কনষ্ট্ৰাকচন আন্ডাৰ কনষ্ট্ৰাকচন আছে যেটো এটো চেলা ই হ'ব আটাইতকৈ দীঘল হুৰং হ'ব ৰেলপথৰ যেটো হ'ব নেকি 3000 মিটাৰ এটো আসাম টু টাৱাং লৈকে সংযোগ কৰিব নেক্সট কোৱেশ্চন ব্ৰহ্মপুত্ৰ আৰু বৰাক অৱবাহিকাক পৃথক কৰা পাহাৰখনৰ নাম কি মই ইয়াৰ উত্তৰ অকমান আগত দিছিলি নগা পাহাৰ সূৰ্য পাহাৰ সিংহাসন পাহাৰ বৰলাই পাহাৰ আসলতে বৰলাই নহয় বৰাইল পাহাৰ হ'ব ইয়াৰ শুদ্ধ উত্তৰ বৰাইল পাহাৰ 7 নম্বৰ প্ৰশ্ন অসম প্ৰদেশ কেতিয়া গঠন কৰা হৈছিল 1972 চনত 1952 চনত 1950 চনত আৰু 1913 চনত ইয়াৰ শুদ্ধ উত্তৰ হ'ব 1950 চনত 26 জানুৱাৰী তাৰিখ আছিল আৰু অসমৰ আপোনালোকে মাটিকালি জানে 78438 বৰ্গ কিলোমিটাৰ তাৰ পিছৰ প্ৰশ্ন ব্ৰহ্মপুত্ৰ নৈৰ গতিৰ প্ৰৱণতা কোন দিশে উত্তৰ ফালে দক্ষিণ ফালে পূব ফালে পশ্চিম ফালে ইয়াৰ উত্তৰ শুদ্ধ উত্তৰটো হ'ব আপোনাৰ দক্ষিণ ফালে আসলতে ব্ৰহ্মপুত্ৰ নৈৰ পানী যদিও অসমৰ মাজেৰে আমি জানো যে পশ্চিম ফালে গৈছে কিন্তু ই গৈ পৰে কোন ফালে দক্ষিণ ফালে গৈ বংগোপসাগৰত পৰে সেয়ে ইয়াৰ উত্তৰ হ'ব দক্ষিণ ফালে নেক্সট 9 নম্বৰ প্ৰশ্ন উত্তৰ পূৰ্বাঞ্চলৰ অন্যতম বৃহত্তম নদীখনৰ নাম কি ব্ৰহ্মপুত্ৰ মানা বৰাক বেকি নিশ্চয় ইয়াৰ উত্তৰ হ'ব ব্ৰহ্মপুত্ৰ 10 নম্বৰ প্ৰশ্ন পনিয়াখনৰ দেশ বুলি কাক কোৱা হয় একেবাৰে ইজি প্ৰশ্ন যেন লাগিলো আহে পৰীক্ষাত অসমক কোৱা হয় বিহাৰক কোৱা হয় অৰুণাচলক কোৱা হয় ত্ৰিপুৰাক কোৱা হয় ইয়াৰ শুদ্ধ উত্তৰ হ'ব অসমক পনিয়াখনৰ দেশ বুলিও কোৱা হয় যেহেতু অসমখন কি হয় নদীমাতৃক দেশ হয় সেয়ে অসমক পনিয়াখনৰ দেশ বুলি কোৱা হয় 11 নম্বৰ প্ৰশ্ন 2003 চনত সংবিধানৰ অষ্টম সূচীত তলৰ কোনটো ভাষা সংযোগ কৰা হয় অপচনখিনি আছে নেপালী বড়ো তামিল উৰ্দু ইয়াৰ শুদ্ধ উত্তৰ হ'ব বড়ো নেক্সট কোৱেশ্চন অসমত প্ৰথম খাৰুৱা তেলৰ সন্ধান কেতিয়া পাইছিল 1886 চনত 1889 চনত 1786 চনত আৰু 1901 চনত প্ৰশ্নটো অকমান কনফিউজন আছে কিন্তু ইয়াৰ উত্তৰ হ'ব 1886 চনত কিন্তু এটো যদি আপোনালোকে এনে 1889 চনত মনত ৰাখিব প্ৰথম খনন কাৰ্য চলোৱা হৈছিল আৰু 1901 চনত ৰিফাইনাৰী কাম ডিগবৈ ৰিফাইনাৰী স্থাপন কৰা হৈছিল নেক্সট কোৱেশ্চন অসমৰ পশ্চিম ফালে থকা এখন দেশৰ নাম নেপাল বাংলাদেশ চীন ভুটান পশ্চিম ফালে নিশ্চয় বাংলাদেশখন আছে গতিকে ইয়াৰ শুদ্ধ উত্তৰ বাংলাদেশ 14 নম্বৰ প্ৰশ্ন ব্ৰহ্মপুত্ৰ উপত্যকাত ৰেল সেৱা কিমান চনত আৰম্ভ হৈছিল অপচনখিনি আছে 1920 চনত 12 চনত 1901 চনত আৰু 1884 চনত ইয়াত থকা অপচনখিনিৰ ভিতৰত হ'ব 1884 চনত 15 নম্বৰ প্ৰশ্ন অসমৰ আঞ্চলিক গৱেষণাৰ ক'ত অৱস্থিত গৱেষণাগাৰ অপচনখিনি আছে বৰপেটাত নগাঁৱত যোৰহাটত তেজপুৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব যোৰহাটত 16 নম্বৰ প্ৰশ্ন আৰবী ভাষাৰ প্ৰশিক্ষণ মহাবিদ্যালয় ক'ত অৱস্থিত অপচনখিনি গুৱাহাটীত ৰঙিয়াত তেজপুৰত মিৰ্জাত 16 নম্বৰ প্ৰশ্নৰ উত্তৰ হ'ব ৰঙিয়াত 17 নম্বৰ প্ৰশ্ন অসম আয়ুৰ্বেদিক মহাবিদ্যালয় ক'ত আছে অপচনখিনি তেজপুৰ নগাঁৱত গুৱাহাটীত ডিব্ৰুগড়ত ইয়াৰ শুদ্ধ উত্তৰ হ'ব গুৱাহাটীত
18 নম্বৰ প্ৰশ্ন ৰাষ্ট্ৰপতিয়ে সংবিধানৰ কিমান নং অনুচ্ছেদ অনুসৰি ৰাজ্যপালক নিযুক্তি প্ৰদান কৰে অপচনখিনি 155 নং অনুচ্ছেদ 260 নং অনুচ্ছেদ 218 নং অনুচ্ছেদ আৰু 156 নং অনুচ্ছেদ ইয়াৰ শুদ্ধ উত্তৰ হ'ব 155 নং অনুচ্ছেদ 19 নম্বৰ প্ৰশ্ন পত্ৰীকৰণ আইন কিমান চনত গ্ৰহণ কৰা হৈছিল অপচনখিনি আছে 1950 চনত 1930 চনত 1960 চনত আৰু 1940 চনত ইয়াৰ শুদ্ধ উত্তৰ হ'ব 1960 চনত অন্তিমটো প্ৰশ্ন ভাৰতবৰ্ষত কেইখন ৰাজ্যত দ্বি সদনযুক্ত বিধানমণ্ডল আছে অপচনখিনি 7খন 4খন 10খন আৰু 6খন ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ বি 7খন যদি ভিডিওটো চাই ভাল লাগিছে লাইক কৰিব সাবস্ক্ৰাইব কৰি ল'ব মোৰ চেনেলটো আৰু নিজৰ বন্ধু বান্ধৱীসকললৈ শ্বেয়াৰ কৰিব থ্যাংক ইউ